हेलो फ्रेंड्स, मैं आज আপোনালোকৰ আগত বগৰী জেলি ৰেচিপি এটা শ্বেয়াৰ কৰিব লৈছোঁ। আহক এতিয়া আমি বনাওঁ। প্ৰথমতে মই বগৰীখিনি বইল কৰিব লৈছোঁ। এয়া চাওক, মই এতিয়া বগৰীখিনি 15-20 মিনিটমান বইল কৰিম। এয়া বগৰীখিনি বইল হৈ গ'ল, কোমল হৈ সিজি গ'ল। তাৰপিছত এতিয়া আমি বগৰীখিনি পিটিকা মাৰি মাৰি গুটিকেইটা উলিয়াই দিম। এয়া দেখিলে আমাৰ হৈ গ'ল। এতিয়া চেনি লাগিব, এবাটি মই চেনি লৈছোঁ। তাৰপিছত গৰম কেৰাহীখনত ৰিফাইন তেল অলপ লৈছোঁ। তেলখিনি গৰম হ'লে আমি বগৰীখিনি ঢালি দিলোঁ। ঢালি এতিয়া খুব লৰাই থাকিম। 10-15 মিনিটমান লৰাই থাকিম, তেতিয়া কালাৰটো ধুনীয়া আহিব। তাৰপিছত এতিয়া চেনিখিনি ঢালি দিম। এতিয়া আমি 10-15 মিনিটমান লৰাই থাকিম। চেনিখিনিও ধুনীয়াকৈ মিলি যাব আৰু কালাৰটো ধুনীয়া হৈ পৰিব। এয়া দেখিলে আমাৰ জেলি ৰেডি হৈ গ'ল। এতিয়া আমি 15-20 মিনিটমান ঠাণ্ডা হ'বলৈ থৈ দিম। এয়া চাওক, আমাৰ জেলি ৰেডি হৈ গ'ল, ইমান সহজ তৰিকাত আৰু কম সময়ৰ ভিতৰতে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।